নমস্কাৰ আজি ৰিয়েল ব্ৰাইডৰ ওপৰত কৰা এটা মেকআপৰ ভিডিঅ' লৈ আহিছোঁ। এই ৰিসেপশ্যন লুকটো মই কিদৰে কৰিলোঁ চাওঁ আহকচোন। আৰু আজি মোৰ মডেল হ'ল জুবিতৰা। তাইৰ লগত আগতেও মই দুটামান কাম কৰিছিলোঁ আৰু মই এই লুকটো কৰিবলৈ গোটেইখিনি প্ৰডাক্ট লৈছিলোঁ পেকৰ। আৰু মই এতিয়া ব্যৱহাৰ কৰিছোঁ টনাৰটোও পেকৰে হয়। যিহেতু স্কিনখনৰ ইমান বেছি প্ৰব্লেম নাছিলে মই বেছি কাৰেকশ্যন কৰি নাথাকিলোঁ। এতিয়া লগাম মই মইশ্চাৰাইজাৰো মোৰ পেকৰে হয়, মানে গোটেইখিনি বস্তু মোৰ পেকৰে। আৰু তাই মোক কৈ আছিলে যে এই প্ৰমোশ্যন কৰিলে যে প্ৰডাক্টবোৰ দেখুৱাই সেইটো কথা কৈ আছিলে আৰু মোক। আৰু এই মেকআপটো হয় ৱাটাৰপ্ৰুফ মেকআপ, যিহেতু গৰমৰ দিন লং লাষ্টিংটো কৰিবই লাগিব। আৰু এতিয়া লগাম মই প্ৰাইমাৰটো লগাৰ টাইমত তাই যে ইমান হাঁহি আছিল, মই এতিয়া এডিট কৰিয়ে ভাবি আছোঁ যে ইমান কিয় হাঁহি আছিল তাই। মেকআপ কৰি থকাৰ সময়ত তাই কিন্তু মোৰ পৰা অলপ হ'লেও গালি খায়, কাৰণ ইমান কথা পাতে আৰু ইমান মানে চটফটাই থাকে। তো মানে কথা পাতাটো দূৰৰ কথা, কিন্তু চটফটাই থাকিলে অলপ অসুবিধা হয়। তো মানে একদম চুপচাপকৈ মই তাক থাকিব দিওঁ, তথাপিও তাইৰ মুখখন চুপ নহয়। কিন্তু ভালো লাগে তেনেকৈ কাম কৰি, মানে কিবা এটা মানে জমনি টাইপৰ হৈ থাকে। পিছে আৰু মেকআপ কৰি থকাৰ সময়ত আমাক চাবলৈ আমাৰ অডিয়েঞ্চ আহিছিল নহয় দুজনমান। কিমান ডাঙৰ অডিয়েঞ্চ দেখিছে নহয়। আৰু এতিয়া মই লগাই আছোঁ ফাউণ্ডেশ্যন। এই ভিডিঅ'টো মই ইউটিউবত দিম বুলি ভবাই নাছিলোঁ। মই মানে ভিডিঅ'টো চাই থকাতে ভাবিলোঁ যে বহুদিন হ'ল ইউটিউবত লং ভিডিঅ' দিয়া নাই, শ্বৰ্ট ভিডিঅ' দিব পৰা নাই। যদি এই ভিডিঅ'টোৱে মই লং হিচাপে দিওঁ মই দিম বুলি ভাবিলোঁ। আৰু ইয়াত মই ষ্টেপ বাই ষ্টেপ দেখাবও পৰা নাই। যদি আপোনালোকে এই ভিডিঅ'টো চাই মোৰ ভাল পায় আৰু মৰম দিয়ে, তেতিয়াহ'লে মই ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া লগাব লৈছোঁ মই হাইলাইটাৰ লগাই যে মই ইমান বেছি ভাল পাওঁ, মই নিজে লগাইও বহুত বেছি ভাল পাওঁ। কিয় ভাল পাওঁ মই নিজে নাজানো। আৰু কথা পাতি থাকোঁতে মোৰ মেকআপ কৰাও আধা আধি হৈ গ'ল। এতিয়া কেৱল স্প্ৰেটো মাৰি মই মেকআপটো ফিক্স কৰিব লাগে। আৰু আমাৰ মডেল বাইদেৱে আকৌ কিবা ধ্যানত বহিছে। এতিয়া চাওকচোন তাইৰ এটা নমুনা, কি ক'ব আৰু। বাৰু যি কি নহওক, এতিয়া অকল বাকী থাকিল লিপষ্টিক। আৰু লিপষ্টিকটো দিয়াৰ পিছত মোৰ মেকআপ কমপ্লিট। আপোনালোকে ফাইনেল লুকটো চাই ক'বচোন কেনেকুৱা পায়। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ আহিছোঁ।